নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই কৌস্তভ আৰু আপোনালোকে চাই আছে কৌস্তভ অসম ইউটিউব চেনেল। তো মানে গাইজ, এতিয়া দুলীয়াজানৰ নেহৰু মৈদানত গৈ আছোঁ আৰু তাত হৈ আছে ফুটবল খেল। আৰু ফুটবল খেল মানে কেপ্টেইন জিন্তু গগৈ, আপোনালোকে সকলোৱে চিনিয়ে পাই চাগে। কেপ্টেইন জিন্তু গগৈ সোঁৱৰণিত মানে ফুটবল খেল প্ৰত্যেক বছৰে বছৰে পাতি আহিছে। এতিয়া তাত খেল হৈ আছে, ডিব্ৰুগড় আৰু নাগালেণ্ডৰ মাজত খেল হৈ আছে। তো আপোনালোকক সকলোবোৰ দেখুৱাম। তো ব'লক গৈ থাকোঁ আৰু ভিডিঅ'টো আপোনালোকে এনজয় কৰক। আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, এনেকুৱা ধামাকা ভিডিঅ' পাই থাকিব। তো ব'লক গৈ থাকোঁ আৰু। তো গাইজ, পূৰা এতিয়া জেকেট পিন্ধি ল'লোঁ, পূৰা বতৰটো ডাৱৰীয়া। তো ব'লক হাবি লৈ ফুটিব লাগে জল্দি, ভাগ। তো গাইজ, ফাইনেলি আমি আহি পাই গ'লোহি নেহৰু মৈদান। তো আৰু এইফালে আৰ্মি ৰখি আছে আৰু চেলুট। তেওঁলোকে খেল চাবলৈ নাপাইছে, তথাপিতো তেওঁলোকে ডিউটি কৰিবলগীয়া হৈছে। তো গাইজ, এয়া হৈছে নেহৰু মৈদানৰ ভিতৰ ভাগ আৰু এয়া একদম পূৰা মানুহ ভিৰ। আৰু সঁচাকৈ ভবা নাছিলোঁ, বহুত ডাঙৰ ফিল্ড। তো এইফালে আৰ্মিসকলে তেওঁলোকে প্ৰগ্ৰেম কৰি আছে, খেল ষ্টাৰ্ট হ'ব এতিয়া আৰু। তো ভিডিঅ'টো আপোনালোকে চাই থাকক সেইফালেকে। তো গাইজ, আৰু ফটকা ফুটাইছে, চব পূৰা ফটকা ফুটাইছে। আপোনালোকে পূৰা ভিডিঅ'টো চাই থাকক, এনজয় হ'বলৈ গৈ আছে। আৰু এয়া খেল ষ্টাৰ্ট হৈ গ'ল। আৰু ক'লা জাৰ্চি পিন্ধাখিনি হৈছে নাগালেণ্ডৰ, আৰু আপোনালোকে দেখিবলৈ পাইছে নীলা জাৰ্চি যিটো পিন্ধি আছে, আৰু সেয়া হৈছে ডিব্ৰুগড়ৰ টীম। তো গাইজ, দেখিছেনে বাৰু, এতিয়া নীলা জাৰ্চি পিন্ধাই থকা ডিব্ৰুগড়খিনিয়ে ইমান ধুনীয়াকৈ পাছ খেলি আছে আৰু একদম পূৰা হেভি খেলিছে। তো মানিবলগীয়া, সঁচাকৈ ক'বলগীয়া, ডিব্ৰুগড় টীম পূৰা ধুনীয়া খেলি আছে। তো গাইজ, এনেকৈ খেল হৈ আছে আৰু নাগালেণ্ডক টক্কৰ দি পানি ডিব্ৰুগড় জিকি গ'ল। আৰু আপোনালোকে যদি কোনোবা ডিব্ৰুগড়ৰ পৰা চাই আছে, তেন্তে আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰক আৰু এটা লাইক মাৰক, যিহেতু ডিব্ৰুগড় জিকি গ'ল। তো আজি ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই আছিলে। তো বাই বাই।